হেল্ল' গাইছ, আহক আজি নাৰিকলৰ লগত গাহৰি মাংস বনাওঁ। গাহৰি মাংসখিনি বনাবৰ কাৰণে প্ৰথমতে মই মছলাখিনি এনেদৰে গৰম কৰি ভাজি ল'লোঁ আৰু গোটেইখিনি ইয়াতে মিক্সাৰত মাৰি লৈছোঁ। নাৰিকলখিনি, নহৰু, পিঁয়াজ আৰু বিলাহী গোটেইখিনি পেষ্ট বনাই লৈছোঁ। এইফালে মাংসখিনি ধুই ল'লোঁ। কেৰাহীটো গৰম হোৱাৰ পাছত মিঠাতেলখিনি দি দিলোঁ। মিঠাতেল কমকৈ দিছোঁ অলপ, কাৰণ মাংসটো তেল বেছি আছিল। আৰু ইয়াতে দি দিছোঁ তেজপাত কেইখিলা। এতিয়া ইয়াতে দিম পিঁয়াজৰ পেষ্টটো। নাৰিকলৰ লগত এনেকৈ তৰকাৰী বনালে খাই বহুত ভাল লাগে মাংসৰ। বনাই খাই চাব আপোনালোকে। আৰু ইয়াতে দি দিছোঁ আদা নহৰু পেষ্টটো। গোটেইখিনি ৰঙা হোৱালৈকে ভালদৰে ভাজি ল'ম। আৰু ইয়াতে এতিয়া দি দিছোঁ বিলাহী পেষ্টটো। ইয়াত এতিয়া দি দিম নাৰিকলৰ পেষ্টটো। সকলোৰে গাহৰি মাংস বেলেগ বেলেগ ধৰণে বনাই খায়। লাই লগত, তিলৰ লগত সকলোৱে চাগে বনাই খাইছে, কিন্তু নাৰিকলৰ লগত যদি বনাই খোৱা নাই তেতিয়াহ'লে এবাৰ বনাই খাই চাব, বহুত বেছি সোৱাদ লগা হয়। ইয়াতে এতিয়া দি দিম মছলাৰ পেষ্টটো। ইয়াতে মই নিমখ, চিকেন মছলা আৰু হালধি মিক্স কৰি লৈছিলোঁ। গুলি লৈ মানে আচলতে মছলাখিনিৰ লগত ভালদৰে মিক্স হৈ যায়, তেতিয়া সোৱাদটো অলপ বেছি হয়। ইয়াতে দি দিছোঁ উতলা গৰম পানী অলপ। আৰু এতিয়া মই ইয়াতে বইল কৰি লোৱা মাংসখিনি দি দিম। এতিয়া ইয়াতে আকৌ অলপ মই গৰম পানী দি দিছোঁ। ভালদৰে লৰাই ল'ম আৰু এতিয়া এইখিনি ঢাক মাৰি দিম অলপ দেৰি। এতিয়া চাওকচোন, ঢাকনখন উলিয়াই দিছোঁ। পানীখিনি অলপ শুকাই গৈছে। আপোনালোকে নিজৰ জোখাৰ মতে জোলটো ৰাখিলেই হ'ল। মই বেছি জোল বেয়া পাওঁ, সেইটো কাৰণে অকণমান গ্ৰেভি কৰি ৰাখিছোঁ। আৰু আজিলৈ এৰিছোঁ, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই।